বহু প্ৰত্যাশিত শান্তি চুক্তি স্বাক্ষৰৰ বাবে দিল্লীলৈ ৰাওনা পাৰ্বত্য জিলাৰ মূল সুঁতিলৈ ঘূৰি অহা 6 সহস্ৰ সংগঠন 4 ছেপ্টেম্বৰত স্বাক্ষৰ সম্পাদনৰ সম্ভাৱনা সামৰিণ পৰিষদীয় সমষ্টিৰ পৰ্বত নং বিজেপি লোকেল কমিটিৰ নতুন কাৰ্যালয়ৰ শুভ উদ্বোধন নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা এতিয়া গৈছো অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ পাৰ্বত্য জিলাবাসীৰ বহু প্ৰত্যাশিত শান্তিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পথত 3-4 ছেপ্টেম্বৰৰ ভিতৰত কেন্দ্ৰৰে চুক্তি সম্পাদিত হ'ব এই আশা ব্যক্ত কৰিছে ইতিমধ্যে মূল সুঁতিলৈ ঘূৰি অহা 6 সহস্ৰবাদী সংগঠনে কাৰ্বি সাহিত্য পৰিষদৰ নিৰ্বাচনৰ আগে হ'ব নেকি জিলাবাসীৰ বাবে ভাল খবৰ শান্তিৰ চুক্তি স্বাক্ষৰ হ'ব নেকি এই প্ৰবল সম্ভাৱনাৰ ৰূপায়ণৰ লক্ষ্যৰে আজি কাৰ্বি আংলং ডিমাহাছাওৰ ইতিমধ্যে মূল সুঁতিলৈ ঘূৰি অহা 6 উগ্ৰপন্থী সংগঠনে ডিফুৰ পৰা নতুন দিল্লীলৈ ৰাওনা দিছে জানিব পৰা মতে শান্তিৰ চুক্তি স্বাক্ষৰক লৈ নতুন দিল্লীত কেন্দ্ৰৰ প্ৰতিনিধিৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব অহা 4 ছেপ্টেম্বৰৰ ভিতৰত শান্তিৰ চুক্তি স্বাক্ষৰ সম্পাদিত হোৱাৰ সম্ভাৱনা দুই পাৰ্বত্য জিলাৰ পৰা ইতিমধ্যে ৰাওনা দিয়া দলটোত আছে নৰ্থ কাছাৰ হিলছ লিবাৰেশ্যন ফ্ৰণ্ট কাৰ্বি পিপলছ লিবাৰেশ্যন টাইগাৰ্ছ ৰামৰংপি গুট কাৰ্বি পিপলছ টাইগাৰ্ছ ডনৰি ক্ৰামছাৰ গুট কাৰ্বি পিপলছ লিবাৰেশ্যন টাইগাৰ্ছ মনচিন ক্ৰামছাৰ গুট ইউনাইটেড পিপলছ লিবাৰেশ্যন আৰ্মি আৰু পিপলছ ডেম'ক্ৰেটিক কাউন্সিল আদি লক্ষণীয় কথাটো হ'ল এই শান্তিৰ চুক্তিয়ে পাৰ্বত্য জিলাবাসীৰ ৰাইজৰ শান্তিৰ বাৰ্তা আৰু উন্নয়নৰ সূচক হ'বনে নাই সেয়া অনাগত সময়ে ক'ব সকলো ৰাজ্যলৈ বা লিডাৰসকলৰ বা ছ'চিয়েল অৰ্গেনাইজেশ্যন লিডাৰ বা কৰ্মকৰ্তা আৰু আমাৰ যিটো 6টা সংগঠন বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলক এইটোৱেই অনুৰোধ যে কাৰ্বি আংলং ৰাজ্যৰ কাৰণে যিটো আমি স্বাক্ষৰিত কৰিবলৈ গৈ আছোঁ আজি 1 তাৰিখ আৰু 5 তাৰিখহে আমি দিল্লীৰ পৰা কাৰ্বি আংলংলৈকে ঘূৰি আহিম সেই সময়ত আমি যিটো চৰকাৰৰ পৰা আলোচনা বহিব বৈঠক হ'ব সেই বৈঠক যাতে গুৰুত্বপূৰ্ণ হয় আৰু ফলশ্ৰুতি পায় আৰু যিখিনি আমি তাত চৰ্তখিনি যাতে আমাৰ চৰকাৰ আৰু আমাৰ মাজত যাতে সন্মত হয় আৰু যাতে গোটেই কনচেনচাছ যাতে আহিব পাৰে সেইটো কাৰণে আপোনালোকে বা আপোনালোকৰ পৰা পৰামৰ্শ আৰু আশীৰ্বাদ যাতে দিয়ে সেইটো কাৰণে আমি মোৰ ফালৰ পৰা সকলোলৈ ধন্যবাদ আৰু অনুৰোধ থাকিল ওলাইছোঁ কাৰ্বি আংলঙৰ পৰা দিল্লীৰ অভিমুখে আমি ৰাওনা হ'ম শান্তি চুক্তিখন স্বাক্ষৰিত হ'ব আপোনাৰ ছেপ্টেম্বৰৰ 4 তাৰিখে সন্ধিয়া আমি যিটো খবৰ পাইছোঁ সেইটো মতে হ'ব আৰু এইটো সন্দৰ্ভত আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি বহুত সুখী কাৰণ দীৰ্ঘদিনীয়া যিটো কাৰ্বি আংলঙৰ ৰাজনৈতিক যিটো নেকি সমস্যা বা যিটো নেকি পলিটিকেল ক্ৰাইচিছ সেইবোৰ মানে অতি শীঘ্ৰে সেইবোৰ সমাপ্ত হ'বলৈ গৈ আছে আৰু আমি বৰ্তমান KLNLF সংগঠনৰ পৰা আৰম্ভ কৰি UPLA বন্ধুবৰ্গবোৰ আছে PDCKৰ সংবিজিত ডাঙৰ তেখেতেও থাকিব আৰু ইয়াৰ উপৰিও KPLTৰ 3টা ফেকশ্যন তেওঁলোকেও থাকিব আৰু 6টা সংগঠনে আজি 4 তাৰিখে স্বাক্ষৰিত কৰিম দিল্লীত ক'ত হ'ব দিল্লীত আমি যিটো জনামতে গৃহ মন্ত্ৰালয়ত হ'ব ইয়াত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোন থাকিব বা ৰাজ্য চৰকাৰৰ বা আমাৰ কাউন্সিল অট'নমাছ কাউন্সিলৰ ফালৰ পৰা কোন থাকিব নেকি এই সময়ত চুক্তিৰ সময়ত হয় এই চুক্তিখন কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত উপস্থিতিত চুক্তিখন হ'ব আৰু ৰাজ্য চৰকাৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত থাকিব আৰু আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ পৰাও তেওঁলোকৰ মুখ্য কাৰ্যবাহী সদস্য তেখেত অংশগ্ৰহণ কৰিব বুলি আমি গম পাইছোঁ ইতিমধ্যে আজি আপোনালোকৰ লগতে ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ কিমানজন দিল্লীলৈ ৰাওনা হ'ব দিল্লীলৈ ৰাওনা মানে আমি প্ৰত্যেকটো সংগঠনৰ পৰা 25জন প্ৰতিনিধি ৰাওনা হ'ব ইয়াৰে 2-এজন ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ মানুহ আছে আৰু 2-এজন মিডিয়াৰ মানুহ আছে গোটেই লৈ প্ৰায় 162জন মান হৈ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ সামৰিণ পৰিষদীয় সমষ্টিত বুধবাৰে শুভ উদ্বোধন কৰা হয় পৰ্বত নং বিজেপিৰ লোকেল কমিটিৰ নতুন কাৰ্যালয়
সামৰিণ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 9টা ভিলেজ লেভেল কমিটিয়ে মিলি নতুনকৈ স্থাপিত পৰ্বত নং ক্ৰং বিজেপি লোকেল কমিটিৰ কাৰ্যালয়খনৰ শুভ উদ্বোধন কৰে। কাৰ্যসূচী অনুসৰি সভাৰ আৰম্ভণিৰ পূৰ্বে বিজেপি দলৰ পতাকা উত্তোলন কৰে পৰ্বত নং ক্ৰং লোকেল কমিটিৰ সভাপতি সুন্দৰ বে। ফিতা কাটি কাৰ্যালয়খনি শুভ উদ্বোধন কৰে সামৰিণ পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছৈ। পৰ্বত নং ক্ৰং বিজেপি লোকেল কমিটিৰ সভাপতি সুন্দৰ বে পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত সীমান্ত উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ডছন হানছে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাৰ লগতে উপস্থিত থাকে কিষাণ মৰ্চাৰ সভাপতি আৰ্চন ৰংহাং প্ৰমুখ দলৰ ভালেসংখ্যক বিশিষ্ট নেতা তথা কৰ্মকৰ্তাসকল। सरकार पण ज्यादा फैसिलिटी ले नang pali fisikame ane la dak rat that pen che ron che ba na ho we have sequence tame che ron che ba sitting my sa in so no single kun so sai hen in ku ko na ke bang poma por sitame dak so na so sing ko wa sai na ke lian sitame rat ku ma chu den por ba chu den long phen na hi la pen pa ta me amen ka ve tu non atake le tang lo ni kan trainer ke but la so yo long yi tan ha le lo la hai son sa men che thap nai ma la so che pe re lo che pe leng na pen atame da municipal board angkang non ason aching thura war sai long pak su ji pati du ni la hai ala mo thap si nan ching ching wai lo se ko tu ara kan ching ching wai si kini ya tu ko bian stame ke bang gilangan ni stame le bang so template dia pakai ni sikit সামৰিণৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাপ নিউজ। সকলোৱে জানে আগন্তুক কাৰ্বি সাহিত্য পৰিষদৰ নিৰ্বাচনৰ আগে বিজেপিৰ বিৰোধী পক্ষই একজোটে মাৰ বান্ধি থিয় দিবলৈ ওলাইছে। সামৰিণত বুধবাৰে এএছটিচি ইউথ ফ্ৰণ্ট মিলি আহ্বান কৰা যুটীয়া সংবাদ মেলত প্ৰকাৰান্তৰে বিজেপি দলক হৰুৱাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে এএছটিচি যুটীয়া নেতৃত্বই। অনাগত পৰিষদীয় নিৰ্বাচনৰ বিৰোধী দলে বিজেপিক যিকোনো প্ৰকাৰে পৰাজয় কৰাৰ বাবে বিৰোধী পক্ষ হৈছে একজোট। সংবাদমেলত সাহসীয় বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এছটিচি নেতা চাৰ্চিং ইংলেঙে কয় যে পাৰ্বত্য জিলাখনত বিজেপিৰ শাসন হোৱাৰে পৰা পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ৰাস্তা ঘাট ইত্যাদি উন্নয়নত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। তেওঁলোকে জিলাখনৰ অশান্ত জৰ্জৰ এলেকা পৰিভ্ৰমণ কৰিবলৈ যাওঁতে চচেং সমষ্টি এলেকাত এগৰাকী গৰ্ভৱতী মহিলাক ঠেলা গাড়ীৰে হস্পিটেললৈ অনাৰ দৃশ্য পৰিলক্ষিত হোৱা বুলি ব্যক্ত কৰে। উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ দিনত কেৱল ভাষণৰ ফুলজাৰিহে মাৰে। লগতে আৰু কয় যে শাসকীয় দলে কেৱল বিজেপি সমৰ্থক পৰিয়ালকে সুলভ মূল্যৰ চাউল জব কাৰ্ড আঁচনিৰ কাম দিয়ে বুলি আৰোপ কৰে শাসকীয় দলক। এছটিচি নেতাগৰাকীয়ে আৰু কয় যে উন্নয়নৰ কাম কাজ ৰূপায়ণৰ ক্ষেত্ৰত বিজেপি দল অতি দিছপুৰমুখী হোৱা পৰিলক্ষিত হৈছে। দিছপুৰমুখী প্ৰৱণতা ৰোধৰ বাবে আগন্তুক পৰিষদীয় নিৰ্বাচনত বিজেপি দলক হৰুৱা অত্যন্ত জৰুৰী হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে এছটিচি নেতা চাৰ্চিং ইংলেঙে অনাগত পৰিষদ নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰ বাবে সংবাদমেলৰ জৰিয়তে আহ্বান কৰে জিলাখনৰ সকলো শ্ৰেণীৰ ভোটাৰ ৰাইজক। Pinija semet ladak ni litum ASDC lapen ASDC Youth Front ahin pen ferangke mai ke phapon alam thei bangke lahen lo je non alom alam dak Karbi Anglong Ratcharia Tomon ba non ke dubom la BJP a sarkar ahin pen Karbi Anglong ka paru hup alam thei puthak sinilitum ASDC song ahin pen tame ar sikchit ma thapon si labang sunon efrangke bang jarni bangso BJP a sarkar kelar ponang je kenang sot to ko kalam thei pe sinili tum dak jasemet so cheng la pen ke hamren ni tuma ASDC constituency committee kachari pon asongja tum phan kachingki che than kaching wai lai ji phan sri tum pini dak si kachetong la pen la henlo je no ni tum kar bianglong adang thei pi langdam et plu tang te jasemet la bangso BJP kachari hut kar bianglong paru hup lu pu sinili tum hin pen ke pu ponang kop la sidak iselam tani je dam kang tung la helo ingnek me Parni siya lom nini baga prang jirigin denga long song BJP a sarkar hin pen hadaga rara tumhan mane kapamang huji pu ajoy ni la tumdak town committee inauguration hai kam claim dam sita la bange ingnek me alam ko sri tu BJP sarkar phan punang koppo athi jirigin denga ha wara son ke dama phada dak towar ta ave pin pe ningkaning koi masi jirigin denga chala towar ke ave dedlu
Sitame hala sotuar kawe bangke pini dak tim Karbi Anglong tat la sotuar kawe lam ke cicharche jirgindeng long ke hospital la so ke pameji phan lai galang kum thang da step ke deng pon avi hadak doktor ta kenang so da teng pen ave dovan pen che pathek dat la son kacheri ise sarkar so se pini bangke man dat BJP party kali prodang kali to marjulong lo sanglong dunde Congress dum sanglong dunde ha ASDC supporter dum sanglong dunde ha APSLC supporter dum dak sanglong dunde la pen ke BJP kali pulotang teli dum pini theglong job card paisa talong le job card talong le la si la banke BJP a sarkar tum just met minimum la so National Food Security Act a ronda la tum ka violate lo la ke karkan lo la pen rada fan kapanung a sarkar binong usela ke tum hin pen jong ponji la so botsi Pini Karbi Anglong Autonomous Council long ke dotang shik shidul arono teng pen ke long tang aja kong 95 MOU teng pen ke bang tang aja kong antami non da kachari sarkar atum atim Karbi Anglong atum ke thek thela pela tum kaning join no ajok jakong do anda pini bange dispur long pachiru yat la sonsin tum thek long pini bange advertisement da dispur ben sinang kipi la sonsin tum thek long la si Karbi Anglong phan puthot ki kim ke rang thunang je phan Karbi Anglong long Karbiang long arat karbiak he tum amana peng kache longji phansi karbiang long ke isi akimi la pen ke akimi kachari abang so political culture ke vanji phan BJP party phan ke ta ke kaparem ke nang sot pusini tum hin pen thek long la so pot si pini nilitum karbiang long ke do an political party tum hatani tum isi epillo la pen ke non nilitum jasemet congress ai a party pen kachin ki chethan penan kache ton do si ki ong du kam nitum claim ra bomlo lasi akapre ka song tum hata ni tum hin pen putho chuning ri pon thuji nangli tum si tame BJP party phan ka parem nang ji pa joy ne pen chingrup pet pen ke claim ke dam nang ji la so ham phang long si wang nang pu pusni tum hin pen putho chuning Hamena para khundakor report kat news সমস্যা সমানে এক পিয়টের Nalitum azo filo dowai daru kilong kasik sak doma. Do pulo tangte non pen ke mathanang nilom. Alon medical store. Ke chengsi karbiang bong pen kang pucheng pharmacy. Labang so pharmacy la ke 24/7 ing pulo. Lapen ajada dowai linang ji sita ladak longpon ekji. Lapen kilong lia dowai nang ji pulo te order pikang lote prapjin pen longpon ekji. La Sidifu Medical College and Hospital opposite Alon Medicare Store along Nalitumta Humri Ignore. An sose kachini jia phan la abel ki pia number along Humri Iktame. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ পিয়তে পিছত পুনৰ বাতৰি মজিয়াত পৰ মুখাপেক্ষী হোৱাতকৈ নিজে কৰ্ম কৰি যোৱা ভাল কৰকান্তিক সমষ্টিৰ লাং লংচ মণিৰাম ৰংফাৰ গাঁৱৰ ৰাইজে মিলি নিজে মেৰামতি কৰিলে বাৰিষাত বোকাপানীৰে ভৰা অৱৰ্ণনীয় পথ ৰাজ্য চৰকাৰৰ ঘোষণা মতে ছেপ্টেম্বৰ দ্বিতীয় সপ্তাহৰ পৰা স্কুল খুলিব চহৰ অঞ্চলকে ধৰি পিছপৰা গাঁওসমূহত অৱস্থিত LP স্কুলৰ চৌহদটো ভৰি পৰিব কণ কণ শিশুৰ কিৰিলি কিন্তু বাৰিষাত জহিকৈ যোৱা লুংলুঙীয়া পথেৰে শিশুসকল স্কুললৈ যাব কেনেকৈ এই সমস্যা সমাধান বিচাৰি চৰকাৰৰ প্ৰতিনিধিক অনুনয় বিনয় কৰি সময় অপচয় কৰাতকৈ লাংলংছ মণিৰাম ৰংফাৰ গাঁৱৰ ৰাইজে মিলি কৰিলে পথৰ মেৰামতি দৃশ্যাংশত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে পথৰ মাজত থকা নৈখন পাৰ হ'বলৈ নাই এখনো দলং ni kedam tang MP election aprang setame delong setame ruling tumhan worker sumhan ta tuning ridun lo lang tumhan ta proposal pidunon pu thek mucho chini mucho da korti tumhan ni tum tuning ridun lo tebon same delong ta nang selam le hala suhota nili tumsi kachi selam non nang tu delong ta theklong lo latani tum khado we mi kar me thur tum thur pak pen rong ni rat si ki klem masi non ta khado we mi kar me thur tum da du masi delong ta non ta na tum da theklong sila swa delong bangke ahok pera bangke RCC bridge le nang pitong thek theu same hanging bridge an baksi nang pipe deta yok sutame
hanging bridge an baken nang piason te pu athe mane barikha ta pe ningkreng ta pe ladak te election nang dolo te polling station binak lasi army officer not polling officer not kaprek arleng this ta me election halo government ge chingon nai wang wek nangi lake nilitum jongjung leke lat chot nia tuwar kalilu no wange lasi laso polling station wan ke kaprek a party ta wang ni kaprek officer ta ke wang ni akam thedung du lasi laso tuwar bang ke non dobom MEC Sarayu tusu lapen Karbianglong Autonomous Council CM tuliram long hang alang lita matha ponasonte ni tumla rong ni rata anso sening sami puse ni tum ben গাঁৱৰ ৰাইজে মিলি সাজি লোৱা বাঁহৰ সাঁকোৰে অতি বিপদসংকুল অৱস্থাতে পাৰাপাৰ হয় কণ কণ শিশুসকলকে ধৰি গৰ্ভৱতী মহিলা বৃদ্ধ পুৰুষ মহিলা এনে পৰিস্থিতিত মণিৰাম ৰংফাৰ গাঁৱৰ ৰাইজে কাৰ্বি সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাং স্থানীয় জনপ্ৰতিনিধি ৰাজু দিছপতি শীঘ্ৰে এটি সুচল পথ সুচল দলং এখন নিৰ্মাণ কৰি দিবলৈ অনুৰোধ কৰিছে মাথা দাম বাংকে লা পুলা যা নিল তুম আনিকান বাং সিতামেলা সমসি মানে तुम दाग लोकेलिटी रोंगनी के चेराप सिन तुम क्लेम बम लो सोन थाक्सी माने निंक्रेंग माने बारखा ला बाला पर छेला तक सिक्स दो ता इलेक्शन तिन दा माने पार्टी तिन दा नंग चाक नन पुता बम्बू ब्रिज सिन तुम लोंग रोंगनी पेन चेराप सी निंकान सेक पेन बताई हिनी बताई फौनी अन अने तुम बनाई नांग बम्बू ब्रिज पिना पसी माने लांग थे लांग प्लेंग पेन तक सिक्स दो को सिले तुम सी ना चेसलाम बम लो सिन नन के बांग yilang के बांग नि ली हिन पेन किचुनिंग री तुन बांग ला फना जे अथेमान नन के बांग जिला 22 abang ke litum MLA MSC council election tu pu labang si aso pen pu sa dan ni la litum ke dam ke bang siksa polling officer na vai army officer na vai aposi la non thek te mane un an ke alang litum phan pen bom rayuti so sar la pen la pene tuleram no hang sar phan kichuning ri paso da ka bang ke la phan la je mane nilitum la so ali phan ke kenang sot posil sila non election na prang la council election na prang le un te soali nang PJ fansi nilitum la rong ni rat ke nilitum ke chuning Dengar Rajiv report Kat News. Karbi Farmers Association আৰু কাৰ্বি আংলং জিলাৰ ৰেশম বিভাগৰ সহকাৰী সঞ্চালকৰ যুটীয়া উদ্যোগত পলু পালন আৰু ৰেশম সূতা উৎপাদনৰ সন্দৰ্ভত প্ৰশিক্ষণ তথা সজাগতা সভা অনুষ্ঠিত হয় জাইপঙত লাংহিৰ সমষ্টিৰ জাইপং কাটৰাং LP স্কুলৰ প্ৰাংগণত বুধবাৰে পলু পালকসকলৰ মাজত এদিনীয়া প্ৰশিক্ষণ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয় পলু পালনত বহুতো মূলধনৰ প্ৰয়োজন নোহোৱাৰ লগতে বাৰী খেতি আদিত সহজতে পোৱা এৰী গছৰ পাতেৰে পলুৰ খাদ্য যোগান ধৰিব পাৰে তদুপৰি পলু কোষ এৰী সূতা লেটা পলু কোনোটোৱে অৱশ্যয় নহয় বজাৰত এইবোৰ বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰে পলু পালকসকলে পলু পালনত এক ব্যৱসায়িক দৃষ্টিৰে ল'বলৈ পৰিদৰ্শক লংকি টিমুঙে প্ৰশিক্ষণ সভাৰ জৰিয়তে পলু পালকসকলক আহ্বান কৰে সহায় কৰিবলৈ যি আছে আমি যিমান কৰিব পাৰে আমি আছো আপোনাৰ লগত আপুনি এতিয়া বহুত মানুহে মানে ইন্টাৰেষ্ট দেখাইছে যে আমি কৰিম আমি ইনকি পালন কৰিবলৈ প্ৰথমটো কি লাগে তাৰ পাতটোৱে লাগিব সেইটো পাতটো তাৰ বস্তু ৰুব লাগিব সেইটো পিছতে আমি ইনকি পালন কৰিব লাগিব ন প্ৰথমতে ফটককেতো নহব সেইটো কাৰণে সেইটো তাৰ পাত তাৰ বস্তু আমি জানা নিচিনা কিঞ্চৰ মানে কেছেৰু সেইটো মানে আপুনি বিলাক অফিচত আহিব কেনেকুৱা কি কৰিব লাগে সিস্টেমেটিক্যালি সাইন্টিফিক্যালি হেকিটা আমাৰ তাৰ অফিচত ভালকে অফিচাৰ বিলাকে আপোনাৰ বিলাকক বুজাব তেতিয়া আপুনি বিলাক এইটো গছৰ পলিটো আনিকিনি ৰুব তাৰপিছত জানে নিচিনা সেইটো মানে একবাৰ ৰুলে মানে 3 বছৰ এনেকুৱা পিছতে এইটো আপুনি এইটো পাতটো পাই যাব তেতিয়া আপুনি সদায় ভালকে মানে এইটো ইনকি পালনটো কৰিব পাৰিব এনেকুৱাই মানে আপুনি বিলাকে ইন্টাৰেষ্ট দেখাইছে যোনে যা কি লাগে আমাৰ লিডাৰ বিলাক আছে সিহঁতৰ লগত আপুনি নাম দিও মানে আপুনি বিলাক নিজে আহিকিনি মানে তাতে ডিপাৰ্টমেন্টত যি সহায় মানে আপুনি বিলাক মানে বিচাৰি আছে হেতু বিলাক আমি দিব উল্লেখ্য প্ৰশিক্ষণমূলক সভাখনত কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি টিংকু ইংটিয়ে পৌৰোহিত্য কৰে সভাত পৰিদৰ্শক লংকি টিমুঙৰ উপৰিও KFAৰ সম্পাদক চৰণ সিং ৰংপি মাষ্টাৰ ট্ৰেইনাৰ সখী টিমুং বিষয়া জগত ৰাভা প্ৰমুখ ভালেসংখ্যক বিভাগীয় কৰ্মচাৰীসকল উপস্থিত থাকে মংগলিংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ